কথাটো কৈ যাম। কি ক'ব লাগে? এয়া দেখিছে আমি কাজিগাঁৱৰ পৰা মানে কি মংগলজোৰাৰ পৰা আহি আছোঁ। এয়া চাৰি চাইডে জংঘল, সুন্দৰ পৰিৱেশ। এয়া বহুত সময়ৰ মূৰত এজন ব্যক্তি দেখিছোঁ আমি ৰাস্তাত। বহুত সময়ৰ মূৰত এজন ব্যক্তি, প্ৰায় আধা ঘণ্টাৰ মূৰত এজন ব্যক্তি পাৰ হোৱা পাইছোঁ। আমাৰ সকলো গ্ৰুপৰ সদস্যসকলক তেওঁলোক এই ইয়াত কেতিয়াবা যদি মন বেয়া লাগে, মাইণ্ডটো অকণমান ৰিফ্ৰেছ কৰি যাব পাৰিব, মন ভাল লাগিব ন। আজি দেওবাৰ দিন, এই দেওবাৰ দিনৰ কাৰণে আমি ৰিফ্ৰেছমেণ্ট বিচাৰি কিনি BTDত আহিছিলোঁ। BTDত আহি কিনি আমি বৰ্তমান ঘৰৰ অভিমুখে আহি আছোঁ। আপোনালোকক আকৌ পুনৰ লগ পোৱাৰ আশাৰে এয়া দেখুৱাইছোঁ ধৰক ৰাস্তা। কোনো মানুহ নাই